তো হেল্ল' গাইজ, ৱেলকাম টু মাই জিভিং স্কুলক। আশা কৰোঁ সকলোৰে ভালে। নতুন বছৰ আহি গ'ল, ভালটো হ'বই চবৰে, কিন্তু মোৰ ভাল নাই, পইচা নাই। পিকনিক কেনেকৈ খাওঁ জানুৱাৰীত, তো তাকে ভাবি আছোঁ। তো মোৰ ভাল হওক বেয়াই হওক, তো আপোনালোকে খালি ভাল থাকিলেই হওক, এয়াই কামনা কৰিছোঁ। লগতে নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা থাকিল। আৰু এইফালে আমাৰ আছে মাদাৰে পূৰা গাখীৰ চেকি দেখা পাই আছে পিছফালে। আৰু পিছফালে এই বেকগ্ৰাউণ্ডটো দেখি ইগন'ৰ কৰি দিয়ক, হাঁহ চিঙা। তো কৈ বাদ নেহি। তো এতিয়া ভিডিঅ'টো খালি আপোনালোকে সকলোকে চাই থাকক, কি কৰোঁ কি নকৰোঁ, আপোনালোকে খালি স্কিপ নকৰাকৈ চাই থাকক। চলো এতিয়া বেছি দিন নকৰোঁ। আৰু এইফালে আছে আমাৰ টিকিলা, এইটো ভাতিজি, মৰমৰ ভাতিজি, মৰম লগা ন টিকুত, মস্ত দুষ্ট। কি ক'ম আৰু, কথা এটাও নুশুনে, খালি লাগে মিনি দেন না টিপলে কেচমাৰে পৰালা প্ৰেত্য ইন্দ্ৰ পাত্ৰ কেত্ৰ পত্নী। এটা সমূহ দে সমূহ দে। আৰু এইফালে এয়া মোৰ জাস্মিনখনৰ এতিয়া ইউটিউবৰ নামটো বনাই আনিছোঁ। আৰু এইফালেদি এটা নাম বনাই আনিছোঁ, জাস্মিন। নামটো মানে জাস্মিন ৰাখিছোঁ মোৰ বাহনখনৰ। আৰু গাইজ মানে মাঘ বিহু ভোগালী বিহু আহি গ'ল। তো আমাৰ গাঁৱতে এটা বম ডাঙৰকৈ মানে মেজি ঘৰ বনাই আছে আমাৰ ডেকা ল'ৰাহঁতে। তো ময়ো সেইবোৰ অকণমান দেখাবলৈ যাওঁ, লগতে সিহঁতৰ লগত অকণমান সহযোগ কৰিবলৈ যাওঁ। তো চলো এতিয়া। গাইজ মানে ভোগালী বিহু আহি পাল যিহেতু, তো আমাৰ গাঁৱৰে মানে ল'ৰাবিলাকে পূৰা মেজি ঘৰত বনোৱাত ব্যস্ত হৈ আছে। আৰু এয়া চাওক, এয়া বাঁহ কাটি ওলাই আহিছে। তো ইহঁতৰ লগতে ময়ো অকণমান সহযোগ কৰোঁ, দুডালমান বাঁহ উঘাই দি আহোঁ আৰু না কি ক? হয়। ইয়াৰ এয়া আমাৰ আছে লেথাৰু, নামটো ইয়াৰ লেথাৰু। লেথাৰু তিৰি পাগল, বোৱাৰী পাগল, কি ক'ম আৰু। বল থাকিলে কি হ'ব দাদী, আচল হৈছে কাইদা। কান্ধত লৈ যোৱা নপৰে, বহুত দূৰ নিব লাগে, 4 চকা বহন লৈ আহিব লাগিব দেই এতিয়া। তো গাইজ এতিয়া মই দুডাল বাঁহ এক লগত লৈ যাম, চাওক। বাবা ৰে বাবা। তো গাইজ আমাৰ মানে মেইন মেজি ঘৰটো বনাম। তো এইটো প্লেচতে আছে। তো ইয়াতে মানে বছৰে যুগ ধৰি মানে ইয়াতে বনাই আছোঁ। মানে আমাৰ গাঁৱৰ মানে চব ৰাইজে মিলি বনাওঁ। এনেকুৱা ডাঙৰকৈ বনাওঁ ন, কি ক'ম আৰু। আপোনালোকে খালি আহিলেই গম পাই যাব। আৰু ৰাতি ফাংচন হ'ব, এইবাৰ ফাংচন পাতিম বুলি ভাবিছোঁ, কি হয় দেখা যাওক। যদি মেইন মালটোৰ বাজেট মিলি যায় তেনেহ'লে ফাংচন নিশ্চয় পাতিম। আপোনালোকে খালি চাব আহিব, আৰু লগতে মোৰ ভিডিঅ'ৰ সৈতে আপোনালোকক দেখুৱাম। আৰু এয়া আমাৰ ৰাতুলতা বাঁহ আনি আছে, এতিয়া আৰু যাব লাগিব। এইবিলাক বাঁহে নহ'ব, কমচে কম 500ডালমান লাগিবই চাগে। ইয়াত আৰু কিমান ডাল আছে, 100 ডালেই অহা নাই এতিয়ালৈকে। তো যি কি নহওক, খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। চলো এতিয়া আকৌ বাঁহ আনিবলৈ যাওঁ। এতিয়া কান্দত লৈ নাহোঁ, আৰু এতিয়া মানে 4 চকা বাহনত লৈ আহিম। গাইজ কৈছিলোঁ না, বুদ্ধি থাকিলে কি হ'ব, আচলতে কাইদা। বুদ্ধি থাকিলে একোৱে কাম নহ'ব। এতিয়া আমি 4 চকা লৈ যাই আছোঁ, বাছকেইডাল চাব পাৰে একবাৰে যাই আছে। কাৰ বিষ উঠি গ'লে লাহে কাণ বৰা বিহু তো এতিয়া ভগৱানক চিন্তি আমি মেইন মেজি ঘৰৰ খুঁটিডাল গাড়িম, তাতে ভালে মানে ভাল হয় আৰু মেজি ঘৰটো। এয়া পূজা পাতি দি মানে ভালকৈ গাড়িম আৰু। জয় কৃষ্ণ বোলে, চকু মেলি চাবা ৰে বাবা, ভালে হয় যাতে মেজি হৈ গ'ল খুঁটি ঘৰা। তো এতিয়া আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু বনোৱা, চাব পাৰে। ইতিমধ্যে অলপ হৈয়ে গ'ল কাম, পূৰা লাগি আছে আমাৰ ডেকা ল'ৰাহঁতে। কি বনাম আৰু এতিয়া ৰিভিউ নকৰোঁ, কি বনাম তো পিছত দেখুৱাম ভিডিঅ'ৰ জৰিয়তে। তো খালি চাই থাকিব।
তো গাইছ আজি হ'ল দ্বিতীয়টো দিন। আজি হ'ল আমি নাৰা কাটিবলৈ যাম। আমাৰ অসমীয়াত মানে নাৰা বুলি কওঁ, মানে ধানৰ যিটো গাছ থাকে ন, সেইটো আমি নাৰা বুলি কওঁ। আপোনালোকৰ ফালে কি কয় নাজানো, কমেণ্টত জনাব কি কয় মানে। তো এতিয়া আমি যাম নাৰা কাটিবলৈ। তো এয়া 60% হৈ গৈছে অলৰেডি, 60%ই হোৱা নাই, এতিয়াও আছে বহুত কাম বাকী। ফ্ৰেমখন বনোৱা হৈছে। তো এতিয়া মানে নাৰাবিলাক দিব লাগিব ন, খেৰৰ। তো তাকে এতিয়া কাটিবলৈ যাওঁ। বহুত কেইজন গৈছে, আপোনালোকে দেখা পাব অলপ পিছত কেনেকুৱা মানুহ গৈছে না। 50জন মান গৈছেকে নেকি। আপোনালোকক দেখুৱাই আছোঁ, খালি চাই থাকক ভিডিঅ'টো। চলো এতিয়া। আৰু গাইছ এতিয়া আমি সাকৈ পাৰ হ'ব লাগিব। এয়া আমাৰ গাঁৱলীয়া ভাষাৰ সাকৈ বুলি কওঁ। সাকৈ কি বা কয় কি নকয় নাজানো, আমাৰ গাঁৱলীয়া ভাষাত যিটো কয় সেইটোৱে কৈ দিলোঁ। সাকৈ 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 পাৰ হৈ যায় আছোঁ। চাওঁ এইফালে সিপিনে দিয়ে এটা আছে, এইটো দেখুৱাই দি আছোঁ জুম মাৰি। এইটো এটা আছে সৰু, এইটো সেইপিনে দিও যাব পাৰে। সেইটো মানে সেইপিনে দি মানে সৰু বাচ্ছাবিলাক যাবৰ কাৰণে দিছোঁ আৰু বনাই। চাওক এইবিলাক নাৰা লৈ আহি আছে, চাওক। এতিয়া আমি জল্দি যাওঁ, এই প্ৰভু ফালে ফালে যাওঁ যাতে। ইমান লেতেৰা আমাৰ নদীটোৰ পানী, কি ক'ম আৰু। ৱাও বিউটিফুল নেচাৰেল। ইয়াৰ পৰা যদি কিবাকে পৰোঁ চেষ্টা একদম আৱাজে বন্ধ হৈ যাব। জল্দি জল্দি গাইছ পালোঁ আৰু অকণমান আছে, চাওক। আৰু আমাৰ পথাৰখন চাওক ইমান ডাঙৰ। আৰু মানুহবিলাক জুম কৰি দি দেখুৱাই আছোঁ, ৰ'ব দেখুৱাই আছোঁ। ইয়া চাওক ইমান গেটি, চাওক 40-50 জন হয় চাগে। চলো এতিয়া আমিও যাওঁ। তো গাইছ আহি পালোঁ আৰু এয়া মানুহ চাওক। কিবা এটা ভাল লাগে দিয়ক, আমাৰ গাঁৱৰ মানুহে যি সকলোৱে মিলি জুলি আহিছে ওলাই নাৰা কাটিবলৈ। চাওক না কেনেকুৱা মানুহ, আৰু তো ডেকা ল'ৰাহঁত আছেগে। মানে কাম কৰিও ভাল লাগে এনেকৈ মানুহ ওলাই আহিলে। সকলোৱে কামটো অতি সোনকালে মানে জল্দি হয় আৰু বিহু লাগে পুৰা তামাম ভাল লাগে আৰু। এয়াই অসমীয়া। আৰু গাইছ ইফালে আছে আমাৰ ডেকা ল'ৰাহঁত, এয়া পূৰা লাগি ভাগি গৈছে পূৰা বহুত আছে। আৰু এইফালে আছে এয়া কাম কৰি আছে পূৰা বজা বান্ধি, পূৰা লাগি পৰিছে। তো এতিয়া গাইছ আমি পেট পূজা কৰিম। এয়া লাল চাহ আৰু মুড়ি, চাহটো খাই ভিডিঅ'টো সমাপ্ত কৰোঁ। তো আজিৰ ভিডিঅ'খন এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো আজিলৈ বাই বাই। জয় আই অসম।